নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ তো আপোনালোকৰ আগত মই আজি অলপমান জাপি বিষয়ে আলোচনা কৰিব আহিছো আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিলে ভাল হয় মই এনেকৈ অসমৰ আননন ফেক্টছ বা অসমৰ ওপৰতে ভিডিঅ'জ ক্ৰিয়েট কৰি থাকোঁ ৰেগুলাৰলি তো উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ বিগিন দিছ ভিডিঅ' জাপি হৈছে এক সুৰক্ষামূলক আহিলা যিটো বাঁহ আৰু খেজুৰ পাতৰ পৰা বোৱা হয় কৃষকসকলে সূৰ্য আৰু বৰষুণৰ পৰা নিজক সুৰক্ষিত কৰিবৰ বাবে জাপি ব্যৱহাৰ কৰে প্ৰাচীন কালত কৃষক আৰু গৰখীয়াসকলে জাপিক ছাতি বা টুপিৰ হিচাপেও ব্যৱহাৰ কৰিছিল কিন্তু সেই সময়ত জাপিৰ আকাৰ বহুত ডাঙৰ আছিল সেয়েহে অসমৰ বাৰিষা সময়ত এই জাপিবোৰৰ অতি প্ৰয়োজন হয় কৃষকসকলৰ বাবে ছাতিতকৈ জাপিৰ ব্যৱহাৰটো অতি আৰামদায়ক হয় জাপি টানকৈ বোৱা বাঁহ বেত আৰু টকো পাতেৰে তৈয়াৰ কৰা হয় জাপিৰ নামটো আহিছে জাপ শব্দটোৰ পৰা অৰ্থাৎ টকো পাতৰ গট বা টকো পাতৰ মুঠি আগতে সাধাৰণ অসমীয়াসকলৰ বাবে জাপি অতি গুৰুত্বপূৰ্ণ আছিল আনহাতে উচ্চ শ্ৰেণীৰ লোকসকলে অলংকাৰিক জাপি পিন্ধিছিল বা ব্যৱহাৰ কৰিছিল অলংকাৰিক সৰ্দ জাপিবোৰ কাপোৰৰ পৰা তৈয়াৰ কৰা হৈছিল যেনে ৰঙা বগা নীলা ইত্যাদি কাপোৰবিলাকক যোগ কৰি তৈয়াৰ কৰা হৈছিল যেতিয়া মহান চাইনিজ ভ্ৰমণকাৰী হিউৱান চাং অসমলৈ অহাৰ দিনাৰ পৰা জাপিৰ ব্যৱহাৰটো দেখা গৈছে দৰ্শনকাৰীসকলক ৰঙীন আকৃতিৰে সজোৱা জাপিবিলাকে দি আদৰণি জনোৱা হয় জাপিৰ বিভিন্ন প্ৰকাৰৰ সমূহ হ'ল যে সৰুদৈ জাপি বৰদিয়া জাপি হালোৱা জাপি গৰখীয়া জাপি পিঠা জাপি টুপি জাপি ইত্যাদি হালোৱা জাপি গৰখীয়া জাপিতকৈ আকৃতিত ডাঙৰ আছিল ৰাজ পৰিয়ালবোৰৰ ইতিহাসতো জাপিৰ উল্লেখ আছে ৰাজ পৰিয়ালবোৰৰ মহিলাসকলে এটা বেলেগ আকৃতিৰ জাপি টুপি হিচাপে ব্যৱহাৰ কৰিছিল গামোচা আৰু ঢোলৰ দৰে জাপিয়েও অসমীয়া পৰিচয়ৰ চিহ্ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে বৰ্তমান কালত ঘৰ আৰু কাৰ্যালয়বিলাকত জাপিক এক অলংকাৰিক সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় জাপিৰ উৎপত্তি বৰ্তমান কাললৈকেও সঠিককৈ জনা হোৱা নাই উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰে ভাৰতৰ বিভিন্ন প্ৰান্তত জাপিৰ আকৃতিৰ এনেকুৱা একো বস্তু পোৱা দেখা নাযায় কিন্তু বিভিন্নজনে কয় যে জাপিত মংগোলীয় বা থাই সংস্কৃতিৰ প্ৰভাৱ আছে বুলি কিন্তু যিহেতু ইতিহাসত ইয়াৰ কোনো উল্লেখ নাই সেয়েহে জাপিক এক অসমীয়া পোছাক হিচাপে গণ্য কৰা হয় জাপিক অসমীয়া বিভিন্ন পৰম্পৰাগত কাহিনী উল্লেখ কৰা হৈছে ইয়াক বিভিন্ন লোকগীতত যেনে বিহু লোকগীততো উল্লেখ কৰা হৈছে গতিকে যদিও এইটো জনা নাযায় যে জাপিৰ ব্যৱহাৰটো আমাৰ অসমীয়া সমাজত কেতিয়াবা চলি আহিছে বা অসমীয়া ৰাইজে কেতিয়াবা জাপি ব্যৱহাৰ কৰি আহিছে কিন্তু এইটো নিশ্চিত যে জাপিৰ ব্যৱহাৰটো যুগ যুগ ধৰি চলি আহিছে এই বৃত্তাকাৰ জাপিবোৰক ৰঙা আৰু কলা কাপোৰেৰে অলংকৃত কৰা হয় যিয়ে ইয়াৰ সৌন্দৰ্য বঢ়াই তোলে বিভিন্ন ধৰণৰ ফুলেৰে আৰু লগতে মাইকাৰ টুকুৰাৰে এই জাপিবোৰৰ ৰং দিয়া হয় ইমানেই যে দৰ্শনকাৰীসকলে অসম ভ্ৰমণৰ স্মৃতি হিচাপে এই জাপিবোৰক কঢ়িয়াই লৈ যায় আৰু তেখেতসকলে এই জাপিবিলাকক বহুতে পছন্দ কৰে জাপিৰ আকাৰ আটাইতকৈ সৰু টুপিৰ পৰা বহুত বেলেগ হ'ব পাৰে কিছুমান জাপি 6 ফিট ব্যাসৰ বা তাতকৈ অধিক ডাঙৰো হ'ব পাৰে আৰু ডাঙৰ ডাঙৰ আকৃতিৰ জাপিবিলাকক বৰ জাপি বা ডাঙৰ জাপি বুলি কোৱা হয় যদিও জাপি কৃষকসকলৰ টুপি হিচাপে উদ্ভাৱন হৈছিল কিন্তু ই অসমৰ ভিন্ন ভিন্ন ঠাইত স্থান পাইছে জাপি বিহু নৃত্য শিল্পসকলৰ অংশ হৈ পৰিছে ইয়াক বিভিন্ন ধাৰ্মিক কাৰ্যকলাপতো ব্যৱহাৰ কৰা হয় ইয়াক অসমৰ সম্বৰ্ধনাৰ এটা প্ৰবন্ধ হিচাপে ব্যৱহাৰ কৰা হয় সময়ৰ লগে লগে জাপিয়েও ইয়াৰ আকৃতি সলনি কৰা দেখা গৈছে কৃষকসকলে ব্যৱহাৰ কৰা ডাঙৰ জাপিৰ পৰা ইয়াৰ আকাৰ হ্ৰাস পাইছে বিভিন্ন আকৃতিৰ ৰঙীন কাপোৰৰ দ্বাৰা সৃষ্টি কৰা এই ৰংবোৰে জাপিক এক চমৎকাৰ ৰূপ দিছে এই অলংকাৰিক জাপিবোৰে শেহতীয়া দিনবোৰত আন্তৰ্জাতিকভাৱে ঠাই বিচাৰি পাইছে আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰি মাৰো বুলি ভাবিছোঁ আৰু এটা নতুন ভিডিঅ' সোনকালে লগ পাম মই এইকেইদিন ৰেগুলাৰ ভিডিঅ'জ বনাই থাকিম তো টিল দেন বাই বাই ষ্টে চেফ ষ্টে হেপি এণ্ড কিপ স্মাইলিং